বিহুৰ স্পেচিয়েল এটা ভিডিঅ' বনালোঁ আৰু আমি ভিডিঅ'টোত দেখাম আপোনালোকৰ মেজি আমি কেনেকৈ সাজি উলিয়ালোঁ আৰু মেজিটো কেনেকৈ জ্বলাব আৰু আমাৰ খুৰাসকলে সকলোৱে মিলি কেনেদৰে আমি অনুষ্ঠানটো পাতি আছোঁ আপোনালোকে চাই থাকক। আৰু আমাৰ ঘৰৰ সকলো সদস্য ইয়াতে উপস্থিত আছে। এইটো আমাৰ টিকলা ভতিজা আৰু লগতে খুৰা বহি আছে, খুৰাই আৰু কমলা কাটি আছে। আমাৰ খাব লাগিব প্ৰসাদৰ লগত আৰু ধূপ জ্বলাই থৈ দিছে ধুনীয়াকৈ, আপোনালোকে চাই থাকক। এইটো আমাৰ মেজি আৰু আমি মেজিটো বহুত কষ্ট কৰি বনাইছোঁ, গম পাইছেনে? ইয়াৰ পকা আছে যে, পকাৰ কাৰণে আমি খুঁটা পুতিব পৰা নাই। ইয়াতে আপোনালোকৰ ধুনীয়াকৈ দুইটা চাইডে আমাৰ এই পোষ্ট এটা আছিলে নহয়, ছিগনেল পোষ্ট, তাতে আমি বাঁহ এডাল বান্ধি পেলাই ৰখাই থৈ দিছোঁ। কি ধুনীয়া সুগন্ধ ধূপৰ, ভালে লাগি গৈছে। আৰু ইফালে ৰাস্তাৰ কাষতে যে মানুহবিলাক অহা যোৱা কৰি আছে আৰু আমাৰ মানুহবিলাক ৰখি আছে। প্ৰসাদকেইটা দেখি আপোনালোকৰ খাব মন গৈছে নেকি? কিন্তু খাব মন গ'লেও উপায় নাই, অনলাইন ডেলিভাৰী দি দিম বাৰু, যদি বিচাৰে আপোনালোকে।